हेलो वेलकम बैक गाइज तो लगते फोन मारिছিল আজি গধূলি এটা ঠাইত যাম আমি ক'তবা যাওঁ কি কৰোঁ আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চাই থাকক আৰু মোৰ পিছফালে চাওঁ এয়া হালধীয়া পথাৰ বহুত ধুনীয়া গাইজ বহুত ধুনীয়া লাগে পথাৰৰ মাজত থাকি আৰু আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চাই থাকিব গধূলি লগ পাই আছোঁ চাই থাকিব তো গাইজ এতিয়া হৈ গ'ল আন্ধাৰ আৰু মই এতিয়া যাম আৰু আপোনালোকক দেখুৱাম আজি আমাৰ ঘৰৰ ওচৰতে এজন দাদা মানে বহুত ধুনীয়া বাঁহী বজায় লগতে গান গায় দতৰা বজায় সো আজি বাঁহীৰ সুৰ এটা আপোনালোকক দেখুৱাম আৰু বাঁহীৰ সুৰটো দেখুৱাবৰ কাৰণে এতিয়া বৰ্তমান হ'ল আন্ধাৰ আৰু আমি এতিয়া গৈ আছোঁ লগতে মোৰ আৰু দুজন পাৰ্টনাৰ যাব আৰু এজন আহি পাইছে এইজন ই আহি পালে আৰু এটা আহি আছে তো গাইজ আমি এতিয়া অলপ টাইম ৰখিলোঁ আধা ঘণ্টা ৰখিলোঁ প্ৰায় তো সি আহি আছে আমি দেখিছোঁ তাক আন্ধাৰ এজন আহি আছে আছে আমি যাম এতিয়া আচ্ছা তো আহি গ'ল এইজন দাদা আপোনাৰ নামটো ক'বচোন এবাৰ নামটো কম সি বহুত লাজ কৰে গাইছ তো গাইছ আহি পালে আমি দুজন আছোঁ আৰু লগৰজনো আহি পালে এতিয়া আমি যাওঁ আৰু চিনি পা তই চিনি মই ফোনত দিব এনে নাপাওঁ কি ফোনত চিনি পা তই মই সঁচাকৈ চিনি নাপা ফোনত কোৱা কথা সঁচাই মিছে সঁচাকৈ চিনি নাপা মিছে ফোনত কথা তো গাইছ চিনি নাপায় যা ইও চিনি নাপায় ময়ো চিনি নাপাওঁ নাযাওঁ যা গাইছ সুধিম কাৰোবাক সুধিম গাইছ তই চিনি পাম তাতে হেৰি আছে সিহঁতৰ ৰাস্তাটো একদম বেয়া হ'ল কি দেখিলে মই ফালি চুৰি যাম তোৰ জংঘল ফালি চুৰি যাম মই মোৰ ভয় লাগে তোৰ ভয় লাগে তাৰ ভয় লাগে বোলে একো নাই তই কাম কৰ তই পিছত থাকবি আমি দুটা আগত থাকিম তই মাজত থাকবি পিছৰ পৰা এংকা দিলে হেৰ গাত পৰিব আগৰ পৰা এংকা দিলে মোৰ গাত পৰিব তই মাজত চেপত থাকবি তো গাইছ মই থাকিম মাজত ই থাকিব আগত সি থাকিব পিছত ই মাজত থাকব ই মাজত থাকব তো বলক গাইছ আপোনালোকক দেখুৱাওক কি ধুনীয়া সুমধুৰ বাঁহীৰ সুৰেৰে আপোনালোকক আজি মোক মোহিত কৰোঁ আমো বজাম গাইছ গাইছ বাঁহী নবজালেও আমি দতৰা হ'লেও বজাম গাইছ চাই থাকক কিবা এটা বজামেই সিহঁতে জানেতো গাইছ তো গাইছ আজি আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰে আমাৰ ঘৰৰ ওচৰতে মানে বহুত ধুনীয়া বাঁহী বজায় তো আজি আমি দাদাজনৰ ঘৰলৈ আহিছোঁ আৰু আপোনালোকক দেখুৱাম তো বহুত ভাল লাগিব চাই থাকিব আপোনালোকে তো আমি দাদাৰ ওচৰত আহিছোঁ এইজন হৈছে দাদা আৰু দাদা আপোনাৰ নামটো মোৰ নাম শ্ৰী বাবুল কলিতা মই এটি জিকিৰৰ বাহিৰে জিকিৰৰ সুৰ এটি পৰিৱেশন কৰিম ঠিক আছে আপোনালোকে চাই লওক
সঁচাকৈ গাইজ বহুত ধুনীয়া লাগিল ভিডিঅ'টা আপোনালোকেও ক'ব কিমান ভাল লাগিল বাহিৰ সুৰ আৰু দাদাৰ লগত আছিল এখেত দাদা আপোনাৰ নামটো শ্ৰী হৰমোহন দাস হৰমোহন দাস কেনে হ'ল আপোনালোকে কমেণ্ট কৰি জনাব আৰু এদিন আহিম লাগে যদি আপোনালোকক লাগে তেনেহ'লে এদিন ভালকৈ ভিডিঅ' কৰি দেখুৱাম তো গাইজ আহিলোঁ তাৰ পৰা কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব আৰু তোমাক কেনেকুৱা লাগিল বঢ়িয়া বঢ়িয়া একদম ভাল লাগিছে মানে সঁচাকৈ এনেকুৱা মানুহ মানে কি আমাৰ সমাজত থাকিব লাগে মানে এখেতসকলৰ কাৰণে আজি আমাৰ কি বুলি কয় গৌৰৱ গৌৰৱ গাইজ নাজানো বাকীখিনি নাজানিলে গৌৰৱ বুলিয়ে ক'লোঁ আৰু আমাৰ গৌৰৱ। লগৰজন ক'ত গ'লে ঐ চাৱাই তই ক'ব মোটা যাই বোলে পুত থাকিব ক'ৰবাত ক'ত গেলি ক'ত গেলা আছে 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 গাইজ মদ চালি তহঁতে বেছি ভয় গৈছে মোটা গেছি গাইজ মই ভয় কৰা নাই ৰ তই আঁঠু কঁপি আছে দেখোন কে ভৰি ঠাণ্ডাত কপচি গাইজ ভয়ত নহয় ঠাণ্ডাত সঁচা কথা কৈ ভয় লাগিছে নাই সঁচা কথা ঠাণ্ডা এই ঠাণ্ডা 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 মই ভয়ত ক'ব না এই ভয় নকৰোঁ বুলি আগে কৈছোঁ ভয় নকৰোঁ আমি ভয় নকৰোঁ বুলি আগে কৈছোঁ ভৰি কপে পাৰে কিন্তু ভয় নকৰোঁ গাইজ ঠাণ্ডাত কপচি চ' আজি ভিডিঅ'টো এইখিনি আছিল নিশ্চয় ভাল লাগিল বেয়া লাগিল কমেণ্ট কৰি জনাব তো বাই 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 ভিডিঅ'টো চাই বাই বহুত বাই